Hey dosto, welcome to my channel Devasis blog. মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ওলালো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ। আপুনিও জানেনে এই বাৰ্ষিক অধিৱেশন প্ৰতি বছৰে কিয় অনুষ্ঠিত হয়? এই অধিৱেশন মেলা নেকি? কৃষ্ণ জয় গুৰু শংকৰ। এইবাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। বাৰেচহৰীয়া ভাওনাৰে বিশ্বত সৰ্বত্ৰে পৰিচিত শোণিতপুৰ জিলাৰ সংস্কৃতিৰ ৰসগঢ়া জামুগুৰিহাটৰ ধলাই বিলৰ জ্যোতি বিশ্ব সমন্বয় ক্ষেত্ৰত অসমৰ জাতীয় জীৱনৰ আয়ুস ৰখা উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘ হৈছে অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য। সংঘৰ নিজা সংবিধান আৰু মহাপুৰুষজনাৰ জন্মৰ পৰা গণনা কৰা সহস্ৰাব্দ নামৰ দিনপঞ্জী আছে। মহাপুৰুষজনাই দেখুৱাই যোৱা এক শৰণ নাম ধৰ্মক ভৱিষ্যতলৈ আগুৱাই নিয়াৰ মানসেৰে 1930 চনত ইয়াক স্থাপিত কৰা হৈছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন প্ৰত্যেক বছৰে অসমৰ একোখন জিলাত অনুষ্ঠিত হয়। এই অধিৱেশনত প্ৰতি বছৰে 40 লক্ষৰো অধিক লোকৰ সমাগম হয়। সেৱা বাহিনী। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী হ'ল সংঘৰ যুৱ প্ৰজন্মক একগোট কৰা অনুষ্ঠান। শংকৰদেৱৰ ধৰ্ম আদৰ্শ তথা সাহিত্য সংস্কৃতিৰ পথেৰে যুৱ প্ৰজন্মক আগুৱাই নিয়াৰ উদ্দেশ্যে যুৱ সমাজক একত্ৰিত কৰাৰ হেতু সংঘই এই ব্যৱস্থা হাতত ল'লে। মুঠৰ ওপৰত ক'বলৈ গ'লে এতিয়া জামুগুৰিহাটৰ জ্যোতি বিশ্ব সমন্বয় ক্ষেত্ৰত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। 2000 বিঘা ভূমিৰ বিশাল সমন্বয় ক্ষেত্ৰত দৈনিক প্ৰায় 10 লাখ ভকতক চোৱা চিতা কৰিছে কেন্দ্ৰীয় সেৱা বাহিনীয়ে। সকলোৰে লক্ষ্য মাথোন ভকত সেৱা। ইপিনে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আন এক পৰম্পৰা আছে। সেয়া হৈছে অধিৱেশনস্থলীৰ সমূহীয়া সিদ্ধ লোৱা পৰ্ব। সেয়ে লৈ নিৰ্মাণ কৰা হৈছে সুবিশাল ভোজনালয়, য'ত 15,000 ভকতে একেলগে গ্ৰহণ কৰিব পাৰিব পুৱা গধূলিৰ আহাৰ, য'ত জিলিকি উঠে সমন্বয় আৰু ভ্ৰাতৃত্ববোধ। ৰান্ধনীশালত খন্দা হৈছে 300 শতাধিক চৌকা। দৈনিক ৰান্ধনীশালত 1000 ৰান্ধনীয়ে ৰান্ধিছে আহাৰ। এই অধিৱেশনত সমাহাৰ ঘটিছে নানা কৃষ্টি সংস্কৃতি আৰু সাহিত্যৰ। শংকৰী সংস্কৃতিৰ লগতে মণিপুৰী আৰু নগা জনগোষ্ঠীয় কলা সংস্কৃতি প্ৰদৰ্শন কৰা হৈছে অধিৱেশনস্থলীত। সমান্তৰালভাৱে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ বাবে ইয়াত সাজু আছে 1000 বিপণী। প্ৰদৰ্শনীত জিলিকি উঠিব শোণিতপুৰৰ ঐতিহ্য, জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা, চতিয়াৰ ঐতিহাসিক থানা, ঢেকীয়াজুলিৰ শ্বহীদ স্মাৰক, তেজপুৰৰ ঊষা অনিৰুদ্ধক কেন্দ্ৰ কৰি হৰিহৰৰ যুদ্ধ আদিয়ে ঠাই পাব প্ৰদৰ্শনীত। অধিৱেশনস্থলীৰ সমীপত যান বাহন ৰখাৰ বাবে 15টা পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। 2000 বাছ আৰু 60,000 সৰু বাহন ৰাখিব পৰা ব্যৱস্থা কৰিছে পৰিবহণ উপ-সমিতিয়ে। আনহাতে অধিৱেশনলৈ আহিবলগীয়া দূৰৈৰ ভকতৰ বাবে ধলাইবিল ৰেল ষ্টেচনত লাচিত এক্সপ্ৰেছ আৰু ধনীপল এক্সপ্ৰেছ নামেৰে ৰেল দুখন 3 দিনৰ বাবে ৰখোৱাৰ ব্যৱস্থা কৰিছে। সেই দোস্তো, আজিলৈ ইমানেই আছিল। অন্য এটা ভিডিঅ'ত লগ পাই আছো। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয়। জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়।